কবি জয় অরবিন্দর রমজানৰ জুন 2026 শীৰ্ষক কবিতাটি পাঠ কৰিবলৈ ওলাইছোঁ। ৰমজানৰ জুন 2026। ৰমজানৰ জুন উঠিছিল ইৰাণৰ নীৰৱ মিনাৰত, আফগানিস্তানৰ ভগা পাহাৰৰ টিঙত উঠিছিল ৰোজাৰ শুকান ওঁঠৰ ধোঁৱাত, কঁপি থকা হাতৰ তছবিহ। ধোঁৱাৰ ওপৰত ৰমজানৰ জুন সৈকাৰী পাকিস্তানৰ চকুৰে চাইছিল আৰৱৰ বিস্তৃত আকাশ, য'ত ঈগল উৰি ফুৰে। তাৰ পাখিৰ বাহ লাগি কঁপি উঠে ইতিহাসৰ পতাকা। তাৰ পাখিৰ বাহ লাগি কঁপি উঠে ইতিহাসৰ পতাকা। কিমান সীমান্তৰ সিপাৰে সেনাৰ গধুৰ বুটজোতাত লেপ খাই থাকে ঈগলৰ বিষ্ঠা। তাৰ পাখিৰ বাহ লাগি কঁপি উঠে ইতিহাসৰ পতাকা। কিমান সীমান্তৰ সিপাৰে সেনাৰ গধুৰ বুটজোতাত লেপ খাই থাকে ঈগল বিষ্ঠা। তাৰ ভৰত নত হয় সভ্যতাৰ তৈলাক্ত মাইলৰ খুঁটি। তাৰ ভৰত নত হয় সভ্যতাৰ তৈলাক্ত মাইলৰ খুঁটি। ই চাই থাকে বুটৰ তলত কঁপি উঠা পথাৰ, ভাঙি পৰি থকা ঘৰ, স্কুলৰ পোছাকত বিৰিঙি উঠা তেজ আৰু অসংখ্য ভঙা শ্বাস। ই চাই থাকে বুটৰ তলত কঁপি উঠা পথাৰ, ভাঙি পৰি থকা ঘৰ, স্কুলৰ পোছাকত বিৰিঙি উঠা তেজ আৰু অসংখ্য ভঙা শ্বাস। বাৰুদৰ ছাই কিমান মুঠি মুঠি সৰি আছে, বাৰুদৰ ছাই কিমান মুঠি মুঠি সৰি আছে ইফতাৰীৰ খেজুৰত। বাৰুদৰ ছাই কিমান মুঠি মুঠি সৰি আছে ইফতাৰীৰ খেজুৰত, ৰোজাৰ শুকান ওঁঠত আৰু আকাশলৈ তুলি ধৰা প্ৰতিখন দুৱাৰ হাতত। তথাপি বাৰুদে ঢকা আকাশতো আজান কেতিয়াও নীৰৱ নহয়। তথাপি বাৰুদে ঢকা আকাশতো আজান কেতিয়াও নীৰৱ নহয়। ধোঁৱা, জুই আৰু বাৰুদৰ মিনাৰৰ বুকুৰ পৰাই উঠি আহিব আজান। ৰমজানৰ জুন পুনৰ উঠিব। ৰমজানৰ জুন পুনৰ উঠিব ধোঁৱাৰ ওপৰত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো কবৰৰ ওপৰৰ নীৰৱ আকাশত। ৰমজানৰ জুন পুনৰ উঠিব ধোঁৱাৰ ওপৰত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো কবৰৰ ওপৰৰ নীৰৱ আকাশ। ৰমজানৰ জুন পুনৰ উঠিব প্ৰতিটো স্মাৰকৰ ওপৰত, প্ৰতিটো কলমৰ দাগৰ ওপৰত, ইতিহাসৰ সকলো তেলকোপৰ ওপৰত। হয়, ৰমজানৰ জুন পুনৰ উঠিব। ৰমজানৰ জুন পুনৰ উঠিব প্ৰতিটো স্মাৰকৰ ওপৰত, প্ৰতিটো কলমৰ দাগৰ ওপৰত, ইতিহাসৰ সকলো তেলকোপৰ ওপৰত। হয়, ৰমজানৰ জুন পুনৰ উঠিব। ধন্যবাদ।